নমস্কাৰ বন্ধু বান্ধৱীসকল যাবলৈ ওলাইছো তেজপুৰ আছো মই হহুৰৰ ঘৰত হ'বলগীয়া হহুৰৰ ঘৰত কি কপাল মোৰ এতিয়াই পিছে একেটাই শাৰ্ট কাৰণ শাৰ্ট এটাই কিনিছিলো মই আৰু শাৰ্টত কেনেকুৱা লাগিছে মোক নিশ্চয় ক'ব বহুত আগলি লাগি আছে বাৰু মুখ সুখ ফুলি আছে ৰাতিপুৱা উঠিছো হকত হৈছো মুজ গজি গৈছে কাটিবলে একচুয়ালি কাটিলে বহুত বেয়া লাগে কাৰণ কাটিব ট্ৰিম কৰিবলৈ ট্ৰিমাৰটো নাই ঘৰতে আছে সো আই নো কেনেকুৱা লাগি আছে গৈ জিম কৰিব লাগিব ভালকে এক্সাৰসাইজ কৰিব লাগিব খিনাব লাগিব কাৰণ আগৰ ভিডিও বিলাক মই যোৱাকালি চাই আছিলো আৰু খিনাইছিলো তাত ভাল লাগি আছিল মানে এতিয়া একদম পুৰা মোটা মোটা ফিল হৈছে আকৌ সো চাই থাকক তেজপুৰলৈ গৈ আছো এতিয়া এৰে হাতত কি লৈছা আৰে হাতত কি লৈছা এটো ফ্লেটস ৰাইজ সকল তাই আজি জোস তাই হেনো হিলস পিন্ধিব সো হিলস পিন্ধিছে কিন্তু কনফিডেন্ট নাই কনফিডেন্ট আছে কনফিডেন্ট নহয় সো হেতুৰ কাৰণে হাতত আকৌ ফ্লেটস লৈছে স্যান্ডেল লৈছে যদি ইন কেস ভইচৰি বিখ উঠি যায় স্যান্ডেলজোৰ আছে ন হাতত আৰু এখেত সন্তোষী মাতা আমাৰ পুৰা চুলি থুলি মেলি পিনি ধুনীয়া পুৰা আহি গৈছে যোৱা ভিতৰত যোৱা তোমালোক बोला जाओ ভিতৰলৈ এক্সাইটেড পুৰা খুশ কাহিবা ওপৰত হা হিলস পিন্ধি ফ্লেটসৰ লো তাইচোন ধুনীয়াকৈ পিন্ধি আছে তাই পিন্ধে চাগে আগে পিছেও তোমাৰ কেলে প্ৰব্লেম হৈ আছে ইমান কম পিন মই সেইটো কাৰণে কম প্ৰেক্টিছ কৰি থাকিবলৈ ৰাইজসকল আমি এতিয়া সোমাবলৈ গৈ আছোঁ টিকেট চিকেট ল'লোঁ ধুনীয়াকৈ যোৱা পিন্ধি আহাগে কাটিব ভৰি ষ্টাইল মাৰিছিলে নহয় তো বন্ধু বান্ধৱীসকল তাই হিলছযোৰ যে পিন্ধি আহিছে ন সেইযোৰ কাটিব বুলি তাই যাম বুলি ভাবিছিলে কেমেৰাটো অন কৰি দিয়াৰ লগে লগে নালাগে 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 আমি সোমাইছোঁ এতিয়া বৰ্তমান ধুনীয়া লাগিছে স্পেচিয়েলি বতাহ কি ধুনীয়া আহি আছে ন শুনিহে আছিলোঁ দেই পিছে মই গাইড এটা বিচাৰিছিলোঁ গাইড নাপালোঁ তো ৰাইজসকল মই কৈছিলোঁ ন তাই নোৱাৰিছে হিলছত খোজ কাঢ়িবলৈ কিন্তু লেভেল ষ্টাইল কি হ'ল নোৱাৰিছা হে হ'ব হ'ব দেখি পাইছোঁ ৰাইজ মোৰ মা ন ৰাইজ উষা চিত্ৰলেখা ষ্টেচু উষা হৈছে মোৰ মাৰ নাম চ' সেয়াই আৰু এইটো ষ্টৰিটো কোনে কোনে জানে বাৰু কমেণ্টত নিশ্চয় লিখি দিব তো মৰমৰ বন্ধু বান্ধৱীসকল উষা অনিৰুদ্ধ ষ্টৰি সকলোৱে জানে হয়নে এটলিষ্ট আমাৰ জেনেৰেশ্যনটোৱে জানে আৰু অকণমান মিহি মিহিকৈ আৰু ধুনীয়াকৈ লাভ ষ্টৰিটো হয়নে কিন্তু এই ষ্টৰিটো ডেডিকেট কৰিছোঁ মই নতুন প্ৰজন্মটো কাৰণ নতুন প্ৰজন্মটোৰ ইণ্টাৰেষ্ট অকণমান বেলেগ ছাইডে গুচি গৈছে ষ্টৰিটো শুনি লোৱা অসমৰ হিষ্ট্ৰী হয় নে কিনো শোণিতপুৰৰ ৰজা আছিলে বানাসুৰ ইয়েছ পিছপিনে বানাসুৰ অসুৰ লিখা আছে অসুৰে আছিলে চাগে মই নাজানো ইমান দীপত বাট যিখিনি জানো মই সেইখিনি কৈ আছোঁ কিন্তু তেখেতৰ এগৰাকী সুন্দৰী কন্যা আছিলে নাম আছিলে উষা মোৰ মাৰ নামো পিছে উষা ধুনীয়া আমাৰ মাক জোকাওঁ মানে উষা অনিৰুদ্ধ বুলি দেউতাক অনিৰুদ্ধ বুলি কওঁ পিছে দেউতাৰ নাম অনিৰুদ্ধ নহয় জোকাওঁ পিছে সেইটো পিছত বেলেগ ষ্টৰি আৰু মেইন ষ্টৰিলৈ ঘূৰি আহোঁ এদিন নৰ্মেল ডে চলি আছিলে ধুনীয়াকৈ খালে মেলিলে ৰাতি শুলে উষাই কিন্তু তেখেতে সেই ৰাতি ড্ৰিম দেখিলে সপোন দেখিলে ধুনীয়া সুন্দৰ হেণ্ডচাম যুৱক এজন সপোনত আহিলে এতিয়া উষাৰো বেষ্ট ফ্ৰেণ্ড আছিলে চিত্ৰলেখা আছিলে অকণমান মায়াবী টাইপৰ মানে ধুনীয়া আৰ্টিষ্ট আছিলে ধুনীয়া ছবি আঁকিছিলে কিন্তু যাদু মন্ত্ৰও জানিছিলে অকণমান কিন্তু চিত্ৰলেখাক গৈ কথাটো ক'লে যে মই এনেকৈ সপোনত একদম পূৰা হেণ্ডচাম ল'ৰা এটা দেখিছোঁ অমুক হৈছে তমুক হৈছে চ' মই সেই ল'ৰাজনৰ ফটো অঁকাটো বিচাৰোঁ মানে চিত্ৰলেখাক ক'লে চিত্ৰলেখাক ডেছক্ৰিপশ্যন দি থাকিলে চিত্ৰলেখাই বহুকেইটা যুৱকৰ ফটো আঁকিলে কিন্তু তাৰ মাজত উষাই সেই সপোনত দেখা যুৱকজনৰ ফটোখন চিনি পালে মানে ছবিখন চিনি পালে তাৰপিছত এতিয়া কি কৰা যায় উষা প্ৰেমত পৰি গ'ল চিত্ৰলেখাক ক'লে মই প্ৰেমত পৰিছোঁ কিবা এটা কৰা চিত্ৰলেখাই সেই যুৱকজনক ধুনীয়াকৈ উঠাই লৈ আহিলে জেগাৰ পৰা মানে য'ত আছিলে পিছে যুৱকজনৰ নাম আছিলে অনিৰুদ্ধ ইয়েছ অনিৰুদ্ধ পিছে অনিৰুদ্ধ কোন আছিলে বাৰু কৃষ্ণৰ নাতিয়েক আছিলে এতিয়া কেছটো বেয়া হৈ গ'ল নহয় উঠালে কাক উঠালে বাৰু কৃষ্ণৰ নাতিয়েকক উঠালে হয়নে পিছে যেতিয়া কৃষ্ণই গম পালে যে অনিৰুদ্ধ নাই গায়ব হৈ গৈছে
পুৰা টেনশ্যন হৈ গ'ল এতিয়া কৃষ্ণই তাৰ গোটেই সৈন্য যিমান আছিলে মানুহবোৰ গোটেইবোৰ লৈ তাক বিচাৰিব ষ্টাৰ্ট কৰি দিলে কিন্তু এইপিনে চিত্ৰলেখাই যিহেতু অনিৰুদ্ধক আনি উষাক সপি দিলে অনিৰুদ্ধ আকৌ উষাৰ প্ৰেমত পৰি গ'ল এতিয়া খেলটোতো অকণমান বেলেগ হৈ গ'ল উঠাই আনিছিলে কিন্তু উষাৰ প্ৰেমত পৰি গ'ল পিছে উষাৰ দেউতাক বানাসুৰে যেতিয়া গম পালে কৃষ্ণই ওলাইছে বুলি পুৰা সৈন্য লৈ তেতিয়া বানাসুৰে ভাবিলে বেকআপ লোৱা জৰুৰী হয় বানাসুৰ আছিলে আকৌ শিৱৰ বহুত ডাঙৰ ভক্ত এটা তো শিৱৰ ওচৰলৈ গ'লে শিৱক ক'লে যে এনেকৈ হেল্প কৰা মোক কৃষ্ণই মোক মাৰিবলৈ আহিছে আমাৰ এই উষাৰ মানে বয়ফ্ৰেণ্ডেই হ'ব আৰু তেতিয়া ন অনিৰুদ্ধক উঠাবলৈ আহিছে আকৌ লৈ যাবলৈ আহিছে তো শিৱই আকৌ গালি পাৰি পঠিয়াই দিলে যে মূৰ্খ তোৰ অহংকাৰৰ কাৰণে তই মৰিবি বোলে তাৰপিছত আকৌ নাই বানাসুৰে নুশুনিলে কাৰণ অকণমান অহংকাৰটো আছিলেতো শক্তিৰ অহংকাৰ কাৰণ বানাসুৰৰ আছিলে হেজাৰখন হাত তাৰ ওপৰত মায়াবী আছিলে চ' অকণমান অহংকাৰটো আছিলে মানে নাই মই কৃষ্ণৰ লগত যুদ্ধ কৰিম চ' সেই বুলি সি যুদ্ধত নামি গ'ল কৃষ্ণয়ো কেইদিনমান পিছত এমাহমান পিছত চাগে গম পালে যে বানাসুৰৰ তাত আছে মোৰ নাতি চ' গুচি আহিলে যুদ্ধ আৰম্ভ হৈছে সিহঁতৰ যুদ্ধ হৈ আছে কৃষ্ণই এখনকৈ বানাসুৰৰ গোটেই হাত কাটি দিলে কেৱল 4খন হাত থাকি গ'ল বানাসুৰৰ চ' এতিয়া বানাসুৰ পৰাজয় হওঁ হৈছে তেতিয়া আৰু মানে শিৱই ভাবিলে নাই মই এইটো প্ৰমিছ কৰি থৈ দিছিলোঁ বানাসুৰক যে মই প্ৰটেক্ট কৰিম বুলি চ' আহি গ'ল আকৌ কৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধ হ'ল পিছে যুদ্ধ হৈ আছে শ্ৰীকৃষ্ণ আৰু শিৱৰ বহু সময় যুদ্ধ লাগিলে এতিয়া শেষত কি কৰিলে কোনেওতো নাহাৰে কোনেও নিজিকে এইবোৰ সিহঁতৰে মায়া সিহঁতৰে লীলা হয় নাই তো শিৱই ক'লে কৃষ্ণক যে বানাসুৰক নেমাৰিব কাৰণ সি মোৰ ভক্ত হয় তো মই প্ৰমিছ কৰি থৈ দিছোঁ মাৰিব নেলাগে তেতিয়া কৃষ্ণই ক'লে যে মই বানাসুৰক মাৰিব নোৱাৰোঁ কাৰণ বানাসুৰ হৈছে বালি ৰজা বালি সেইটো আৰু ৰামায়ণৰ ষ্টৰী ৰজা বালিৰ বংশধৰ হয় আৰু মই ৰজা বালিক প্ৰমিছ কৰি থৈ দিছিলোঁ যে ৰজা বালিৰ কোনো বংশৰ মানুহক মই নেমাৰোঁ বুলি চ' মই বানাসুৰক মাৰিব নোৱাৰোঁ চ' সেইখিনিতে ছেটেল ডাউন হৈ গ'ল আৰু মামলাটো যিহেতুকে অনিৰুদ্ধ উষাৰ প্ৰেমত পৰিলে চ' বিয়া হৈ গ'ল সিহঁতৰ ধুনীয়াকৈ লাভ কাম এৰেঞ্জ মেৰিজ বহুত আগতেই হৈছে সেইবোৰ বস্তু কিন্তু আমি আজিৰ ডেটতো একচেপ্ট কৰিব নোৱাৰোঁ বহুতখিনি বস্তু হয় নাই বাৰু এইপিনে যদি মই ভুল নহয় বানাসুৰ আছিলে অসুৰ বংশৰ আৰু কৃষ্ণ আছিলে ভগৱান বংশৰ হয়নে যাদৱ বংশৰ চ' সিহঁতৰ মাজত যদি প্ৰেম হ'ব পাৰে সিহঁতৰ মাজত যদি বিবাহ হ'ব পাৰে আমি কোন হয়নো বাৰু তুচ্ছ মানৱ চ' আমাৰ মাজত ইমান গৌৰৱ ক'ৰ পৰা আহে বাৰু তেতিয়াই যদি ইমানখিনি প্ৰেমৰ পিছত এৰেঞ্জ হ'ব পাৰে বিয়া এখন হ'ব পাৰে আজিৰ য'ত কোনপিনে গৈ আছোঁ আমি হয় নাই চ' ষ্টৰিটো আছিলে ইমানটোৱে এতিয়া বেক টু ব্লগ আমলখি ক'ত পালা গড় ফ্ৰী পকেটত খালা যাওঁ বোলা ক'ত আমলখি পাৰিব মোৰ মুখত পানী আহি গৈছে ক'ত আমলখি নাই নি আৰু তৰাই চকল ইহঁতে আমলখি চুৰ কৰিলে ইয়াত আহি টেঙা চন্দচি হিল খুলি গৈছে ক'ত গৈছে আমলখি পাৰি আছে চোৱা গোটেইখিনি লৈ আহা তুমি যোৱা বেগখন লৈ যোৱা চিত্ৰলেখাই এনেকৈ অনিৰুদ্ধক শুই থকা অৱস্থাতে উঠাই লৈ গুচি আহিছিলে সেয়া উষা অনিৰুদ্ধৰ বিয়া চিত্ৰলেখা উষাৰ বেষ্ট ফ্ৰেণ্ড হ'লে এনেকুৱা হ'ব লাগে প্ৰেমত সহায় কৰা ধৰণৰ পিছে মোৰো এটা অদ্ভুত সপোন আছিলে মই পলাই বিয়া কৰাবলৈ মোৰ বহুত মন আছিলে কিন্তু কি হ'ব আৰু তাৰ ওপৰত মোৰ যে সমাজৰ ৰীতি নিয়ম মানি চলা বিধৰ নহয় ভাগি ভাল লাগে নিয়ম চিয়ম কিন্তু প্ৰেম হৈছে ঠিকেই কিন্তু এৰেঞ্জ হৈ গ'ল লাভ কাম এৰেঞ্জ হৈ গ'ল তো পলুৱাবই নোৱাৰিলোঁ মানে সেইটো দুখ থাকি গ'ল মোৰ কিন্তু লগৰবোৰৰ ছোৱালী পলুৱাবলৈ গৈছিলোঁ আকৌ একেখন গাড়ীৰ ভিতৰতে সোমাই বেলেগ আছিলোঁ আমি এটা সময়ত অগ্নিগড় ঘূৰিলোঁ বৰ ভাগৰ লাগিছে আৰু বহুত ভাল লাগিছে কাৰণ ধুনীয়া বতাহ আহি আছে ধুনীয়া চাহ গছৰ তাত কিন্তু এটা বস্তু মহে কামুৰিছে মই কথা এটা ভাবিছোঁ পিছে সেইটো টাইমত উষা অনিৰুদ্ধ টাইমত মহ আছিলে নাই জানো নাছিলে চাগে লেতেৰা থৰি নাছিলে আমাৰ নিচিনা হয় নাই মাই গড বেয়া ভাগৰ লাগিছে কিন্তু এতিয়া লাষ্ট এটা বাকী আছে সেইটো হৈছে মই চিত্ৰলেখা উদ্যানলৈ গৈ আছোঁ কাৰণ চিত্ৰলেখা আৰু উষাৰ ৰিলেশ্যন আছিলে যিহেতু চাব লাগিব চিত্ৰলেখা উদ্যান কি হয় ক'ত আড্ডা মাৰিছিলে তাই সিহঁত ক'ত কি ছবি আঁকিছিলে চাব লাগিব নহয়
তো তালৈকে গৈ আছোঁ এতিয়া মই ব'লা ক'ত আছে এইটো কিমান দূৰ হয় মেপটো চাই লওঁ অ'দা চিত্ৰলেখা উদ্যান কিমান দূৰ হ'ব ইয়াৰ পৰা মাৰক মেপত মাৰক হা মেপত মাৰক অ' আপুনিও নাজানে তো আমি মেপত মাৰি আছোঁ এতিয়া ইয়াতেই নি ওচৰত তুমি ফুচকা খাবা ইয়াতে ৰাইজসকল আমি এতিয়া পানীপুৰি খাবলৈ গৈ আছোঁ ফুচকা টেষ্টি হয় ন চ' ৰেকমেণ্ড কৰিছে তাই মোৰ দুখ নাই কিন্তু ইয়াতে যদি টেষ্টি যদি নহয় এনে তাইক ধৰিব কমেণ্টত মোক নধৰিব ৰাইজসকল তো ময়ো খাবলৈ যাওঁ অকণ পেট চেট নেকামুৰিলে হয় আৰু এতিয়া হাগিব লাগিলে হৈছে আৰু নৈ পাও থাকিবগৈ লাগিব হয় নহয় হিচাপটো কেনেকুৱা 10 টকা 6টা দিয়ক তুমি খাবা দিয়া তো ৰাইজসকল সেইটোৱে ফেমাছ গণেশ ঘাট আমি ৰখিছোঁ ইয়াতে ফুচকা খাবলৈ ইছ ৰাইজ কমেডি এটা দেখুৱাই আছোঁ আপোনালোকক কমেডি এটা দেখুৱাই আছোঁ এইয়া নহ'ব চাওক চাওক হিলছৰ পৰা গৈ ফ্লেটছ হৈ গ'লগৈ এইটোৱে তোমাৰ হে এইটোৱে মই পানীত নামিম ন সেইটো কাৰণে হ'ব ডাইলগ কেলে মাৰিছে তোমাক কোনে পানীত নামিবলৈ দিব ঠিক আছে টেষ্টটো মজা আছে ন মোৰ বেমাৰ হ'বলৈ হ'লে গোটেই এই গণেশ ঘাটৰ মানুহে বেমাৰ হ'ব কেলে চবেই খাইছে ন হয় নাই তো বন্ধু বান্ধৱীসকল উষাৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰলৈ আহিলোঁ আৰু চিত্ৰলেখা উদ্যান ইয়াতে ফটো চটোবোৰ আঁকিছিলে তেখেতে চিত্ৰলেখাই বৰ ধুনীয়া দেই এই প্ৰকৃতিৰ মাজত থাকি এনেও ভাল লাগে এইবোৰ সেইটো সময়ৰে হয় কাটিংবোৰ ধুনীয়া অ' গড বনাইছিলে আৰু কেনেকুৱা ধৈৰ্যৰ দৰকাৰ হ'ব ন ৰাইজ এইবোৰ বনাবলৈ কেনেকুৱা ধৈৰ্যৰ দৰকাৰ হ'ব এইবোৰ চব কাটিং এইবোৰ চিত্ৰলেখাই কৰিছিলে নি বাৰু গোটেইখিনি এই গাইড চাইড হ'লে ভাল খ্ৰীষ্টমাছৰ টাইমত মানে আৰু উইণ্টাৰ যেতিয়া ষ্টাৰ্ট হয় মানে তেতিয়া ইয়াতে নহয় প্ৰগ্ৰাম হয় কনচাৰ্ট টাইপৰ যে সন্ধিয়া আহি ইমান ভাল লাগে হয় নি কাৰ লগত আহিছিলা তুমি ইয়াতে হে কাৰ লগত আহিছিলা তুমি ইয়াতে এই ৰাইজ ধৰাত পৰি গ'ল তাই সন্ধিয়া আহিছিলে হেনো ইয়াতে আৰু ইয়াতে কেনেকৈ আহে মানুহবিলাক গম পাইছে কাৰ লগত আহিছিলে মাৰ দেউতাৰ লগততো নহয় গোটেই ফেমিলি আহিছিলোঁ কনচাৰ্ট চাবলৈ হয় নেকি হা এইবাৰ গৈ পিনিতো মই সুধিম হা ৰাইজ ধৰাত পৰি গ'ল তাই এতিয়া মই সঁচাকৈ সুধিম মই চিত্ৰলেখা উদ্যানত কাৰ লগত আহিছিলে চিত্ৰলেখা উদ্যান নক'বা না আমি সৰুৰ পৰা কলপাৰ্ক বুলিয়ে জানো এইটো চিত্ৰলেখা উদ্যান হয় চব উদ্যান হয় গম পাইছোঁ কিন্তু এইটোক আমি কলপাৰ্ক তোমালোকে তুমি সেই বুলিয়ে ভাবি থাকা আকৌ চোৱা না কি ধুনীয়া আঁকিছে এইবিলাক দীঘলী পুখুৰীতকৈ ধুনীয়া কিন্তু সঁচা এইটো মোৰ লাগিছে দীঘলী পুখুৰীতকৈ ধুনীয়া লাগিছে মোৰ এইটো হয় নাই ৰাইজ দীঘলী পুখুৰী পাত্তা নাপায় মই সঁচাকৈ কৈছোঁ আগতে মোৰ দীঘলী পুখুৰী খুব ভাল লাগিছিলে মানে কি আৰু ধুনীয়া পুখুৰী আছিলে কিন্তু সেইটো এটা আৰ্টিফিচিয়েল টাইপ লাগিছিলে চিধা চিধি আছিলে ন কিন্তু এই পুখুৰীটো ধুনীয়া এনেকৈ কাটিং হৈ আছে ন নেচাৰেল লাগিছে পুৰা ভাল লাগিছে আৰু পৰিৱেশটো বৰ ধুনীয়া ন চ' সেইটো কাৰণে ইয়াত বেছি ভাল লাগিছে ডেটিং মাৰিবলৈ ভাল লাগিব পিছে তাই আহিছিলে হেনো নাজানো কাৰ লগত আহিছিলে আজি গৈ অকণমান খুচৰিব লাগিব আৰু ৰ'দত বটিং কৰে নি দীঘলী পুখুৰীত কৰিম দিয়া মোৰ চকু মেলিব পৰা নাই দেখিছেনে ৰাইজ মোৰ চকু মেলিব পৰা নাই তাই বটিং কৰে আৰে এইখিনিত চোৱা না ইমান ধুনীয়া গছ গছনি আছে ইমান বতাহ এটা দিব ইমান ভাল লাগিব কৰো বলা না প্লিজ বটিং নকৰোঁ প্লিজ না প্লিজ বটিং কৰোঁ না অ'কে কিবা অল্টাৰনেটিভ কোৱা বটিঙৰ অল্টাৰনেটিভ এইটো চোৱা না আহা না এইটো বোলে টায়াৰ বোলে ৰাইজ এইটো বোলে টায়াৰ বোলে এইটো শিলেৰে বনাইছে এইটো পুৰিবলৈ বুজিছা নাই বটিং কৰিম আৰে বটিং নকৰোঁ বটিং নাই চাগে এতিয়া আৰু ক'ভিডৰ কাৰণে বটিংটো বন্ধ হৈ আছে চাগে কি সেইফালে বন্ধ হ'লে তাতে লিখাই থাকিলেহেঁতেন কি লিখি থাকিলেহেঁতেন মানুহে নাই চোৱা আকৌ নহ'লে কোনোবাইতো বটিং কৰিলেহেঁতেন ন দীঘলী পুখুৰীত কৰিম ব'লা গুৱাহাটী যাম নেকি বটিং দীঘলী পুখুৰীত আৰু ভাল ইয়াতে বটিং কৰিবলৈ অহা নাই ন ইয়াত ভিডিঅ' কৰিবলৈহে আহিছোঁ নাই নকৰোঁ নেক্সট টাইম কৰিম বটিং অ'কে নেক্সট টাইম চিয়'ৰ প্ৰমিছ এতিয়া চাগে নাইও চাগে চোৱা না মানুহে নাই তাত বটিঙত
সো মানুহ এইখিনি সো বাট ঠিক আছে বাৰু বটিং কৰোঁ নে নকৰোঁ ৰাইজ নাজানো বটিং কৰোঁ নে নাই কিন্তু মোৰ কৰিবলৈ মন নাই চ' ব্লগটো ইমানতে সামৰিছোঁ বহুত দীঘলীয়া হ'ল ব্লগটো আৰু অকণমান ইনফৰ্মেটিভ হ'ল চ' কৈ দিয়া তোমাৰ নকওঁ কৈ দিয়া তাইক খং উঠিছে পিছে চ' থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই কোৱা আকৌ নকওঁ বটিং কৰিলে অঁ বটিং কৰিম দিয়া কৈ দিয়া আগতে কৰোঁ বটিঙৰ ক্লিপো উঠাব আছে তাৰপিছতে থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই দিয়া কোৱা আৰে যাওঁ ব'লা খাওঁ ব'লা তাত শ্বপিং কৰিম ব'লা তোমাক লৈ অ'কে আচ্ছা কাপোৰ কিনিম অ'কে 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 বাই কৈ দিয়া এতিয়া থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব বাই বাই অ'কে এনেই কৈছিলোঁ কাপোৰ নিকিনো